নমস্কাৰ ধনশ্ৰী দেৱী আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ। ক'ত যাম ধানি? ক'ত যাম? মই আছোঁ ডিগ্ৰীপাৰ বাইদেউহঁতৰ ঘৰত। ডিগ্ৰীপাৰৰ পৰা মোৱামাৰী হৰি মন্দিৰলৈ যাম। মন্দিৰ যিহেতু শান্তিপূৰ্ণ ঠাই, ভাল লাগে মন্দিৰত গৈ, গতিকে মন্দিৰত যাওঁৱে আৰু অকল শাওণ মাহ বুলিয়েই নহয়, মন্দিৰত যোৱা হয়েই প্ৰায়। আৰু সেয়া চাদৰ মেখেলা পিন্ধিয়েই যাওঁ বেছিভাগ মন্দিৰত গ'লে। চুইজাৰ পিন্ধি তেনেকৈ নাযাওঁ, কিন্তু কেতিয়াবা অসুবিধা হ'লে বাৰু যাব লাগে। ইমান গৰম হ'লেও এতিয়া ওলাইছোঁ এনেকৈ যাবলৈ। আৰু ইয়াত ধানি ওলাইছে, ধানিৰ লিপষ্টিক দেখাই দিয়া। উঠকেইটা দেখাই দিয়া, চকুকেইটা জপাই দিয়া। চকুকেইটাহে চকুৰ কাজল গ'লে, গুচিয়ে গ'ল চকুৰ কাজল। মোৰ আছে, তোমাৰ গুচি গ'ল। পালোঁ আহি এয়া মোৱামাৰী হৰি মন্দিৰ। এইটোৱে হৈছে মন্দিৰটো। এতিয়া ভিতৰত যাই লওঁ। আহিছোঁ আজি মোৱামাৰী হৰি মন্দিৰত। এয়া আছে ককা আপোনাৰ নামটো? ধনেশ্বৰ ডেকা। হয়, এই মন্দিৰটোৰ কথা শুনি আছোঁ বহুত দিনৰ পৰা, কিন্তু এই ফাৰ্ষ্ট আহিছোঁ। মন্দিৰটোৰ বিষয়ে অকণমান কিবা কিবি জানিব ইচ্ছা আছিলে। এতিয়া জানিবৰ কাৰণে আমাৰ দেউতাহঁতে তেওঁৰ লগত বহি, যেনে তুমি কথা কৈছোঁ, ঠিক তেনে নেদেখা ঘৰ তেওঁ কথা কৈছিল আজি 60 বছৰ আগত। তেতিয়া আমি 10 বছৰ বয়স। তেতিয়া তেওঁ কৈছে, মই এনেকৈ আহি পেলাই এইখিনিতে ভাল পালোঁ। গতিকে এই বেলগছডাল লিখিছে, এই বেলগছডাল তেওঁ আছিল প্ৰথম। বনাই থৈ দিছে, এইডাল বনোৱা, এতিয়া ফল ধুনীয়াকৈ দি থৈ দিছে। গতিকে হয়, এতিয়া তেওঁ বেলগছডাল তেওঁৰ ওপৰত আছে। তেওঁ উঠি আছে, ধৰক আগৰ হিচাপে তেওঁ উঠি আছে। তেওঁ স্থাপন কৰাৰ পিছত এইখিনি। আৰু মই মন্দিৰ বহুত দৰ্শন কৰিছোঁ, কিন্তু এনেকৈ মন্দিৰৰ ভিতৰত গছজোপা এই ফাৰ্ষ্ট দেখিছোঁ। বহুত ভাল লাগিছে আহি ইয়াতে। এইটো আমি নিজস্বকৈ কৰি দিয়া নহয়, তেওঁৰ আদেশত এডাল গছত তেওঁ সেই অৱস্থাত আছিল। তেতিয়া মোৰ দেউতাহঁতক চিনাকি দিছিল যে মই ইয়াতে আছোঁ, আৰু তোমালোকে প্ৰত্যেক অসমীয়া কাতি মাহত মোক গঞ্জবেও কৰিব লাগিব, খুলি এখন লাগিব। গতিকে তোমালোকৰ ভয় নাই, এই প্ৰথম কৰি দিম। তেতিয়াৰ পৰা দেউতাহঁতে এইখিনি এটা পুখুৰীকৈ বনাইছিল। তাৰ পৰা কন্দৰ কাৰণে এওঁক ইয়াতে সকলোৱে ৰাইজে লঘন পাতি দি তেওঁক মানে 3 দিনত আমি সোমাই দিলোঁ। সোমাই দিয়ে তেওঁ সন্তুষ্ট হৈছিল। হোৱাৰ পৰা আৰম্ভ কৰি দিছোঁ ইয়াতে। মেইন চাকি হিচাপত 300 আৰু তেওঁলোকে দেউতাহঁতে কোৱা মতে ভাই ভনী 3জন। মন্দিৰটোত সিফালে আছিল আগতে এইফালে আছিল, এই দক্ষিণ চাইড। এতিয়া আমি এতিয়া দক্ষিণ চাইড আনিলোঁ, উত্তৰ চাইড আছিল। এইবিলাক খাল চালছে ফুটা হয়, ফুটি পেলাই এইখিনি থাকোঁ। কিমান দিনমান হ'লে ইয়াতে স্থাপন কৰিবলৈ? এতিয়া কৰিবলৈ 5 বছৰ ধৰক। বান্ধোতে গড়ে 4 বছৰমান বনাওঁতে। তাৰপিছত আজি লগৰ 5 বছৰ হৈছে। আজিতো ৰবিবাৰ, মানুহ ইমান ভিৰ নাই, এনেকুৱা হেৰি হয়। এতিয়া তোমালোকে আজি হৈছে মানে খালি 3খন আছিল, তাৰ আগলে দিনত 4খন। আৰু ইয়াৰ পিছৰ পৰা যি আমাক কাতি মাহ যে আহি পেলা, কাতি মাহত বেছি হ'ব। আৰু কাতি মাহত একদম ফুল এভৰিথিং। এতিয়া শাওণ মাহ বুলি এটা কথা নাই, কাতি
কাতি মাহটো বান্ধা, কিন্তু আমাৰ তাৰিখটো ইফাল সিফাল কৰিব পাৰি। কিন্তু কাতি মাহটো বান্ধা কাতি মাহতো ইয়াতে কৰিবই লাগিব, তাৰিখটো আমি ইফাল সিফাল কৰোঁ কাতি মাহ। ঠিকে আছে, ভাল লাগিলে আহি মন্দিৰত। আমাৰ পৰাই মই যেনেকৈ আহি ইয়াতে আপোনাৰ পৰা খবৰখিনি পালোঁ। আমি যিহেতু প্ৰথম আহিছোঁ, এতিয়া কিছুমান কথা গম নাপাওঁ। সেইখিনি আমাক ভগৱানে এইখিনি মাৰ্জনা কৰি দিব যদি হৈছে। গতিকে আকৌ নেক্সট কোনোবা আহিলে গম পাব, তাৰিখটো গমেই পাব। চেষ্টা কৰিম মানে প্ৰায় জানেই মন্দিৰত, জানে আমিও শুনিছোঁ, কিন্তু তুমি অহা নাই, মই অহা নাছিলোঁ। নাম পৰ্যন্ত লৈছে। আহিম যদি এইবাৰ একো অসুবিধা নহয়। কাতি মাহ আহিব, মই অকল তোমাক আহিব আৰু এইখন সমাজ চাপ চালি গোটেইখিনি মিলি গোটা কিমান আহিব মানে মাই 4,000 3,500 ইমান গোটা বাহিৰা মানুহ আহে। তুমি এইবাৰ মুঠতে গোটেই ভাঙি কাৰণে তুমি আহিবা। এইটো যি বনাইছে ইয়াতে ভোগ বনাব গোটেই যাত্ৰীৰ কাৰণে যিমান নহওক। আৰু তুমি হোটেল আহিছা, তোমাৰ আৰু 4জন আহিছে, অকল তোমাৰ বুলি লক্ষ্য নহয়, তোমাৰ লগত আৰু 4জনৰ তাতে আৰম্ভ কৰিছে। তাত আৰু বাধা আৰু 2জনে ইচ্ছা কৰিছে, বাধা নাই। সিহঁতৰ 50টা 60টা বনাব পাৰে। এইবিলাক কয় হেৰি নাই দান 2 দিন। এইটো কিন্তু দান দিয়ে। আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ ক্ষমতা নাই, ৰাইজে দান দিয়ে। এতিয়া ভাৱৰীয়া এইবাৰ অকল যে গাঁৱৰ মানুহখিনিয়ে কৰিব সেইটো নহয় আৰু নহয়। আমি এতিয়া আমি মানুহখিনিয়ে পৰিচালনা কৰিছোঁ, তথাপিতো হাজিৰা মানুহ আমি প্ৰায় 40টা মান হয়। বহুত কাম হেৰি যায় না। আমি সেইবিলাকৰ সময় আমি ভাগে আসন দিও মানে সন্তুষ্ট হ'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে আহি নিজে নিজে সন্তুষ্ট হয়। তাৰমানে এনেকৈ ভাল পায়, ইয়াত মানে কি ফ্ৰী ঠাইত মই আহিলোঁ বুলি তেওঁ মানে ঘৰ ল'ব, ইমান এটা আনন্দ। আৰু এনেই মন্দিৰ বুলি ক'লেতো একদম শান্তিপূৰ্ণ। ইয়াতে এতিয়া মন্দিৰবোৰ দুলামূলত আহিয়ে ভাল লাগিছে। সেইদিনাখন তোমাৰ এনেকুৱা হ'ব, তুমি নিজৰ ঘৰটো পাহৰি যাবা। সময়ত ওলাই দিয়া ৰাস্তা হ'ব, মই ঘৰত যাম তেতিয়াই, কিন্তু ইয়াত সোমোৱালৈকে ঘৰত পাহৰি যাব। এই পুৰুষই কিবা এটা ভক্তি যখন উঠেছি তেওঁ ৰাতিপুৱাই সেইকাৰণে মাই এটা মই কওঁ, তুমি মোৰ ছোৱালীৰ নিচিনা। আমি দেউৰী হয়, আচলতে আমাৰ সদায় ভয়। কি ভয় জানো? কিবা আমি অজানি নে ভুলে কৈছোঁ নে দৌৰে কৈছোঁ, আমাৰ ঠাই বহাই আছে। আৰু এওঁৰ এনে মাহাত্য এইবিলাক মই এটা জানা নাই, বিশেষ মই ভাঙি নকওঁ। তুমি যদি কিবা চিত্ৰত কৰা, তুমি ঘৰৰ পৰা উঠাই আৰু তোমাৰ আগত এনেকুৱা শিল্পী বেলেগ তোমাৰ তুমি কোনো ঠাইত যাবা নাই, শক্তি নহয়। আপুনি যদি চাৰ্টৰ তলতো আছে কেনেকৈ আহিব নহয়, কেনেকৈ পাৰ হ'ল বাৰু। গতিকে এনেই তেওঁ অৱশ্যে নধৰে দেই, মই কৈছোঁ তুমি ভয় নাখাবা, কথাটো কৈছোঁ তুমি ভয় নকৰিছোঁ, কাহিনীটোৱে কৈছোঁ। আৰু বহুত মাৰিলে নকওঁ, উচিতো নহয় কথা। গতিকে আহি নিজে এটা কি আনন্দ পাইছে, তাতে শক্তিকেইটা তোমাক তাতে দি দিছে, আনন্দ ভক্তি। গতিকে ইয়াত পৰা বেলেগ ভক্তি লাগে নে বাৰু? এই মেইন কথা, মনটো আনন্দ পালে এই মেইন কথা। সেইকাৰণে অৰ্পিত থান যে সকলোৱে কৈছে, এই পুৰী থানত যে আপোনালোকে পাইছে বহুত ভাগ্যৱান। দৰ্শকে কৰি আমাৰ চকু পানী মতে তাকে জাতিয়ে কৈছে পুৰী ঠাই, আমি পুৰী ঠাইত কি কৰিব পাৰছোঁ, কি কৰিব পৰা নাই, মই হ'বলৈ দেখছোঁ বাৰু। এনেকৈ আমি কওঁ কিছুমান, তাতে বিভিন্ন ৰকম থাকে। গতিকে সেই ঠেকাত পৰিবৰ দিনে ৰাম কৃষ্ণ হৰি হৰি মোৰ কি হ'ব সেইদিনে এতিয়া পাহৰি আছে। সেইকাৰণে এওঁ ভাবোঁতে লওঁতে মাই কষ্ট নাই, যেনে ৰাতিপুৱা শুই আহিলোঁ যদি এওঁ কষ্টতে মানে ভাবা কষ্টতে পোৱা নাই, কষ্টৰে পোৱা নাই, বান্ধি ঠিক দুপৰীয়া ঠিক সন্ধিয়া আহিবই নালাগে, কিন্তু তেওঁ বলা নহয়, তেওঁ লৈ আহিছে। এতিয়া তোমালোক শিক্ষিত হ'লে আমি কিবা মায়ে আমি অশিক্ষিত দেই, আমি আপোনাৰ আগৰ টাইপৰে আছোঁ, এনে নাই। এতিয়া কিছুমান কথা নিমিলে,
আমাৰ সেই মেইনখিনি কওঁ আৰু আকৌ কিছুমান ভাষাৰ লিখিত কথা আছে সেইবিলাকো আমি নাজানো আমাৰ হ'ল মুখামুখি এনেকৈ চিধা চিধি কোৱা মানুহ আৰু তাতে মানে বেয়া পাই ভালকৈ নাজানো সেইখিনি গতিকে জানো কিন্তু বহুত কথা আছে দেই মাইখিনি নাজানো থোৰতে এইখিনি মই ক'লোঁ আৰু কিন্তু আমাৰ দেউতাহঁতে জানিছিল আমাৰ দেউতাই ঢুকাইছিল এতিয়া পিছে বয়স মানে বিয়া নাই আমি অন্তত 5টামান মানুহ আছোঁ লাগিলে চব মানে গোটলেংগি নিচিনা চব বাহিৰত এনেকুৱা গতিকে আহক আপোনালোকো মোৱামাৰী হৰি মন্দিৰ এইখিনিতে আহি ক'ব নেকি নাই নাই এইখিনি এইটো আমাৰ গাখীৰ খোৱাৰ পৰা চুবুৰী হ'ল জালুকবাৰী ধন্যবাদ